কাটাৰত অনুষ্ঠিত বিশ্বকাপ ফুটবলৰ আয়োজনৰ সৈতে জড়িত এজন অসম সন্তান খালিফা আন্তৰ্জাতিক ষ্টেডিয়াম নিৰ্মাণত জড়িত আছিল অসমৰ অভিযন্তা সাহক প্ৰাগ নিউজৰ এক্সক্লুসিভ প্ৰতিবেদন মৰুৰেহ কাটাৰত চলি আছে ফুটবলৰ বিশ্বযুদ্ধ পদশিল্পীৰ দুভৰিৰ যাদুত মোহাবিষ্ট ফুটবল দুনিয়া ইতিমধ্যে সমাপ্ত হৈছে প্ৰি কোৱাৰ্টাৰ ফাইনেল পৰ্যায়ৰ খেল এইবাৰ বিশ্বকাপ অনুষ্ঠিত হৈছে আটক ধুনিয়া শীততাপ নিয়ন্ত্ৰিত ষ্টেডিয়ামত কাটাৰৰ উৎকট গৰমৰ প্ৰতি লক্ষ্য ৰাখি খেলসমূহ অনুষ্ঠিত হৈছে শীততাপ নিয়ন্ত্ৰিত ষ্টেডিয়ামত মুঠ 8খন ষ্টেডিয়ামৰ ভিতৰত অন্যতম খালিফা আন্তৰ্জাতিক ষ্টেডিয়াম গৌৰৱৰ বিষয় এই যে খালিফা আন্তৰ্জাতিক ষ্টেডিয়াম নিৰ্মাণত জড়িত এজন অসমীয়া বিশ্বকাপৰ ষ্টেডিয়াম নিৰ্মাণৰে জড়িত অসমীয়া অভিযন্তা মঞ্জিত শইকীয়া চলিহা উল্লেখ্য যে 1974 চনত নিৰ্মাণ কৰা হৈছিল খালিফা আন্তৰ্জাতিক ষ্টেডিয়াম আৰু বিশ্বকাপ ফুটবলৰ বাবে পুনৰ আপগ্ৰেড কৰা হয় ষ্টেডিয়ামখন 2014 চনত আৰম্ভ হোৱা পুনৰ নিৰ্মাণৰ কামত জড়িত আছিল ডিব্ৰুগড়ৰ মঞ্জিত শইকীয়া চলিহা কোৱালিটি কণ্ট্ৰোল অভিযন্তা হিচাপে কাম কৰিছিল মঞ্জিত শইকীয়া চলিহাই 45,000 দৰ্শকে উপভোগ কৰিব পৰা ষ্টেডিয়ামখনৰ মান পৰ্যবেক্ষণ কৰাৰ দৰে গধুৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি গৌৰৱান্বিত মঞ্জিত শইকীয়া চলিহা উল্লেখ্য যে ওমান কাটাৰ ইউএইৰ অভিযন্তা হিচাপে দক্ষতাৰে কাম কৰা মঞ্জিত শইকীয়া চলিহা হৈছে বিশ্বকাপৰ ষ্টেডিয়াম পুনৰ নিৰ্মাণৰ কামত জড়িত একমাত্ৰ অসমীয়া দিগন্ত চহৰীয়াৰ প্ৰতিবেদন প্ৰাগ নিউজ